25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ আহি আছে আৰু সেইকেইদিন আমাৰ কোম্পানী বন্ধ থাকিব আৰু সেইকাৰণে আপোনালোকক ভাল ভিডিঅ' দিবলৈ পাৰিম। সকলোৱে যাতে আশীৰ্বাদ কৰিব আৰু যি আপোনালোকে একবাৰ চিনেমেটিক শ্বট এটা চাই লওক। এতিয়া মই আপোনালোকক দেখাম যে এডোখৰ ৰবৰ চাওক, মোৰ হাততে আছে এডোখৰ ৰবৰ দেখা পাইছে। যোৱাকালি ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰিব আৰু আপোনালোকে দেখাই পালে যে মিল আৰু মেচিনৰ এটা ভিডিঅ' দিলোঁ আৰু সেই ভিডিঅ'টোত বহুতেই গম পালে আৰু যিটো কোম্পানীত আছোঁ আপোনালোকে গমেই পাই আছে, মই আছোঁ মেট কোম্পানীত, ৰবৰ কোম্পানীত আছোঁহি আৰু আজি যি মেচিন দেখুৱাবলৈ যাম, যাক কৈ মেচিনটোৰ নাম নেউতা মেচিন আৰু য'ত নেকি অসমত সেই মেচিনবিলাক নাই, আছে কেৰেলাতহে আৰু ৰবৰ কোম্পানী বুলি ক'বলৈ গ'লে কেৰেলাত বেছি বিখ্যাত। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা নেউতা মেচিন। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিলে বহুত বেছি মই ভাল পাম। আৰু এটা ভাল খবৰ, 25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ আহি আছে আৰু সেইকেইদিন আমাৰ কোম্পানী বন্ধ থাকিব আৰু সেইকাৰণে আপোনালোকক ভাল ভিডিঅ' দিবলৈ পাৰিম। সকলোৱে যাতে আশীৰ্বাদ কৰিব আৰু যি মেচিন আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ নেউতা মেচিন, কোনো অসমত নাই, কেৱল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মোৰ কাষতে আছে মেচিনটো, দেখুৱাই দিছোঁ প্ৰথমতে। আৰু এইটোৱে হৈছে বৃহৎ এটা ডাঙৰ নেউতা মেচিন আৰু আপোনালোকে মটৰবিলাক দেখা পাইছিলে, এইটো এটা মটৰ দেখা পাইছে, যোৱাকালি ব্লগতো দেখা পাইছিলে য'ত মিলত। কেমেৰাত সৰু দেখা পাব পাৰে কিন্তু বহুত এটা ডাঙৰ মটৰ হয় আৰু এই মটৰটোৱে গোটেই মেচিনটো কাম কৰি থাকে। ইয়াত দেখা পাইছে ফিটা লাগি আছে, বহুত ডাঙৰ ফিটা, 1 2 3 4ডাল 5ডাল ফিটা লাগি আছে। গোটেই মেচিনটো কিনাই ঘূৰিম, আপোনালোকে একবাৰ চিনেমেটিক শ্বট এটা চাই লওক। আন্ধা হৈছে, ভালকৈ আপোনালোকে দেখা নাপাব। প্ৰথমতে এই মেচিনটোৱে কি কৰে আপোনালোকক প্ৰথমতে জনাবলৈ আহিছোঁ। ইয়াৰ আগৰ ব্লগত আপোনালোকে দেখা পাইছিলে, ইয়াৰ আজি প্ৰায় 2 সপ্তাহমানৰ আগত এটা ব্লগ বনাইছিলোঁ, সেই ব্লগটোৱে বহুতে বুজি নাপালে কিন্তু এই ডাঙৰ বেগবিলাক 50 কেজিয়া বেগবিলাক দেখা পাইছে, এইবিলাক কোনো চেনি আটা বস্তা নহয়, এইবিলাক হৈছে পুৰি বস্তা, একদম তিলটো লিখা দেখিবলৈ। খোলা বেগ এটা আছে, আপোনালোকৰ হাতত দেখুৱাই দিছোঁ চাওক, একদম তিলটো লিখা দেখিবলৈ। আৰু এনেকৈ বহুত হাজাৰ শ বেগ এনেকৈ পৰি আছে। চৰি বেয়া নাপাব, পৰি থকা নহয়, ষ্টক হৈ আছে, গোটেই হাজাৰ শ বেগ আছে। এতিয়া মই আপোনালোকক দেখাম যে এডোখৰ ৰবৰ চাওক, মোৰ হাততে আছে এডোখৰ ৰবৰ দেখা পাইছে। এই ৰবৰ পৰা বহুত কিবাকিবি বনাব পাৰি, চেণ্ডেল, মানে বহুত কিবাকিবি ৰবৰ বস্তু বনাব পাৰি। এতিয়া এই ৰবৰটো বেছিকৈ কেৰেলাতহে বিখ্যাত, বহুত গছ আছে ৰবৰ গছ কেৰেলাত, মই দেখিছোঁ কিন্তু ভিডিঅ' মই আজিলৈকে বনোৱা নাই, আপোনালোকক মই ভিডিঅ' বনাই দেখুৱাম। কিন্তু এই ৰবৰ পৰা বহুত কাম কৰিব পাৰি আৰু এইডোখৰ এতিয়া মই যে হাতত লৈ আহিছোঁ, এইডোখৰ দাম মানে এতিয়া এইডোখৰ ক'বলৈ গ'লে আধা কেজি ওপৰত হ'ব, কিন্তু ইয়াৰ আধা কেজিতে প্ৰায় 200 টকামান হ'ব এই আধা কেজি। আৰু এই ৰবৰটোৰ পৰা কি বনাই আপোনালোকক মই দেখুৱাই আছোঁ। ৰবৰ পৰাই এনেকুৱা এখন ডাঙৰ মেট বনি আছে আৰু এই মেটখনৰ দাম হৈছে প্ৰায় 3000 4000 টকা এখন দাম আৰু এনেকৈ বহুত ষ্টক আছে, প্ৰায় লাখ টকা ওপৰত মাল ষ্টক আছে। প্ৰথমতে আপোনালোক কেনেকৈ বনাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতো আছে বহুত কিবাকিবি ৰবৰ আছে, মানে কেমিকেল দৰকাৰ হয়তো। এইটো চাওক একদম চিয়াৰটো লিখীয়া, ইয়াৰ নাম হৈছে মই এতিয়া বৰ ভালকৈ নাজানো বাৰু, এইটো কেমিকেল দৰকাৰ হয়। এনেকৈ বহুত এইটো একদম পিঠাটো লিখীয়া আৰু দেখিছে, এনেকৈ আৰু বহুত কেমিকেল আছে, একদম সান্দৰ লিখীয়া চাওক, দুইটা মিক্স কৰি মই কেমিকেল আৰু পুৰিৰ পৰাই সেই মেটখন বনে আৰু প্ৰথম আৰম্ভণি কৰে এই মেচিনটোত। এনেকৈ ৰবৰ এইবোৰ বহুত আছে, আন্ধাৰ হৈছে এতিয়া দেখুৱাব পৰা নাই ভালকৈ আৰু মেচিনটো এতিয়া ভিতৰলৈ আহিছোঁ, আন্ধাৰ হৈ আছে পূৰা। এতিয়া আপোনালোকে চাব, মই দেখুৱাই দিছোঁ। এয়া যে দাদাই ৰিক্লে বুলি কয়, ৰিক্লেখিনি ইয়াত মেচিনটোত ভৰাই দিছে, দেখিছেনে, ভিতৰতে ভৰাই দিছে, দেখা পাইছে, ভৰাই দিছে আৰু কিবাকিবি ভৰাব এতিয়া, কেমিকেল চব মানে ভৰাই থাকিব। চাওক এতিয়া অকণমান 5 মিনিট 2 মিনিট ৰখি আছে আৰু এয়া পূৰা পুৰি বেগ দেখা পাইছে, এবেগকৈ তাত ঢালিব। চব চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব। আৰু ইয়াত কেমিকেল ঢালিছে, কেমিকেল এতিয়া দাদাই আনি দিব, আকৌ ঢালিছে, এনেকৈ জোখা মেলা কৰি থাকে। 2জন মানুহ দৰকাৰ হয় ইয়াত, যদি বেছি কাম চলে তেতিয়া ইয়াত প্ৰায় এই মেচিনটোত 6জন 5জন মানুহ দৰকাৰ হৈ যায়। আৰু প্ৰথমতে আপোনালোকক দেখুৱাম চাওক, দাদাই ৰখি আছে ইয়াত, সেই ৰিক্লে বনাই আছে, পূৰা গলাই আছে মেচিনটোৰ ভিতৰত, প্ৰায় 2 3 5 মিনিটমান গলাবলগীয়া হয়। এনেকৈ আৰু কিবাকিবি কেমিকেল ঢালি আছে।
এতিয়া পুৰি ঢালিব। এতিয়া দুইজনে ধৰি পিনে পূৰা 45 কেজি 50 কেজি পুৰি বেগ দুজনে ধৰি তাত ঢালি দিব। এয়া দেখা পাইছে দুজনে টানি লৈছে, টানি পিনে ওপৰত দাঙি পিনে সেই মেচিনটোত ভৰাই দিব। এতিয়া চাওক নিউটন মেচিনটোত ভৰাই দিব। এনেকৈ ভৰাই আছে। এতিয়া প্ৰায় 2 মিনিট 1 মিনিট ওচৰা-ওচৰি লাগি যায় ভৰাওঁতে। এনেকৈ ভৰাই দিলে এতিয়া প্ৰেছাৰ দিব। এতিয়া অলপ পিছতকৈ ইয়াতে প্ৰেছাৰ মেচিনটা প্ৰেছাৰ দি দিব। এতিয়া সেইপিনে চাওক এয়াৰ পূৰা এয়াৰ মানে দি দিছে পূৰা, মানে এতিয়া প্ৰেছাৰটো লৈ লৈছে। এতিয়া সিহঁতে ভিতৰতে গলি যাব, পূৰা ৰবাৰ হৈ যাব, পূৰা গৰম হৈ যাব, পূৰা হাতে চুব নোৱাৰা গৰম হৈ যাব। আৰু এই পাংখা পূৰা মানে ফিটাই ঘূৰাই আছে পাংখাখনে দি পিনে। এনেকৈ প্ৰায় 8 মিনিটৰ পিছত আকৌ এয়াৰটো খুলি দিছে। এয়াৰটো খুলি এতিয়া সেই মিক্সটো লুটিয়াব। এতিয়া হাতেৰে ব্ৰাছ মাৰি আছে, দেখা পাইছে। এতিয়া দেখাম। এতিয়া চাওক ধুনীয়াকৈ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। এয়া চাওক হাতেৰে পূৰা লহলাই পিনে, মানে যেনেকৈ আমি ভাত শাক বনাওঁ সেনেকৈ ইয়াক লুটিয়াই পিনে আকৌ সিজোৱা হ'ব। আকৌ প্ৰেছাৰ দিব, আকৌ এনেকৈ 2 মিনিট থোৱাৰ পিছত আকৌ উলিয়াইহে দিব। তাৰপিছতে এই মিক্সটো সিজিব। তাৰপিছত পূৰা আঠা ৰবৰ হৈ যাব। এতিয়া ইয়াত 2জন মানুহ দৰকাৰ হ'ব। এখন মানে ঠেলাখনৰ লিখা 2টা চকা লগা ঠেলা গাড়ী এখন আছে। সেই গাড়ীখনত এতিয়া এই মিক্সটো তাৰপৰা উলিয়াই সেই গাড়ীখনত ঢালি দিব। গাড়ীখনত ঢালি দিয়াটো মই দেখুৱাই আছোঁ বাৰু, চাই থাকক। এতিয়া এখন বস্তা পাৰি লৈছে আৰু এনেকৈ অলপ দেৰি তেখেতসকলে ৰখি আছে। প্ৰায় এটা মিক্স বনিবলৈ প্ৰায় 9 মিনিট বা 10 মিনিট লাগি যায়। ইয়াৰ পূৰা ছুইচ বৰ্ডবিলাক আছে। আৰু এই মেচিনবিলাক চলাবৰ কাৰণে বহুত ডাঙৰ মানে কম্পিউটাৰ বক্স লিখীয়া বক্স আছে। আপোনালোকে দেখা পাইছে এইবিলাক বক্সবিলাক চব পূৰা ডাঙৰ ছুইচ লগা বক্স আছে এইবিলাক। আৰু এইপিনে পূৰা এয়াৰ মেচিন আছে, ডাঙৰ এয়াৰ মেচিন দৰকাৰ হয়। আৰু এইবিলাক ডাঙৰ কাৰেণ্টৰ ৱায়াৰবিলাক দেখা পাইছে, এইবিলাক চব দৰকাৰ হয়। ইয়াত হেভিকৈ পূৰা দৰকাৰ হ'ব কাৰেণ্টটো। আৰু যি ৰবাৰ মিক্সটো সেইটো বনাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ 4খন হাতেৰে লগাইছে। 2জন মানুহে 4খন হাতেৰে পূৰা টানি মেলি তলত থ'বলগীয়া হয়। আৰু এনেকৈ গাড়ীখনত উঠাই দিয়ে। আৰু বস্তা এখন পাৰি লৈছে, সেই বস্তাখনত যিবিলাক গুড়ি মাল তাত পৰিব, আৰু যিটো লদা মাল বনি আহিছে সেইটো ডাইৰেক্ট গাড়ীখনত উঠাই দিছে। এতিয়া এনেকৈ উঠাই মেলি আমাৰ সেই যোৱাকালি ব্লগ পাইছিলে, আপোনাৰ ব্লগটো চাইছিলে, সেই মিললৈ যাব। মিলত সেনেকৈ তাত উলিয়াই মেলি ধুনীয়াকৈ দি পিনে পেজলৈ নিব। পেজতহে মেইন বস্তু মেটখন বনিবগৈ। এতিয়া এনেকৈ পূৰা 2জন মানুহ লাগি থাকিবলগীয়া হয়। এতিয়া এজন মানুহে ইয়াৰ পৰা ঠেলাখন নি মিলৰ তালৈ লৈ যাব। যি মিল মেচিনটো আপোনালোকে দেখা পাইছিলে ব্লগত, তালৈ লৈ যাব ধুনীয়াকৈ। এইখিনিতে এটা কথা কৈছোঁ, কোনোবাই যদি কাম কৰিব আহিবলৈও বিচাৰিব পাৰে, কিন্তু আপোনালোকে এবাৰ কামবিলাক গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব, তেতিয়া গম পাব কষ্ট নে উজু। পটককৈ অহাটো মই বৰ ভাল নেদেখোঁ। বহুতে কমেণ্ট কৰি আছে, সেইকাৰণে এইটো কথা ক'লোঁ। ভিডিঅ'টো চাই আপোনালোকে হয়তো উজু বুলি ভাবিবা, কিন্তু বহুতখিনিয়ে কষ্ট আৰু গৰমটো বহুত বেছি। আৰু যিহেতু গৰম মালে বনে, আৰু এতিয়া এনেকৈ ঠেলাখন লৈ ডাইৰেক্ট মিলৰ সেই মেচিনটোলৈ নিব। তাতে ধুনীয়াকৈ চব সমান কৰি পিচকৈ উলিয়াই কাটিং কৰিব। কাটিং কৰি ধুনীয়াকৈ তাৰপিছত পেজত সেই মালবিলাক বনিবগৈ। তাৰপিছত পেজৰ ব্লগ আহি আছে, আপোনালোকে চাব, নেক্সট ব্লগ আহি আছে। ইয়াতে চাওক, আৰু সেই ঠেলা যে ঠেলি আহিছিলে, সেই মানুহজনো বহুত কষ্ট হয়। কিয়, সেই মিক্সটোৱে 1.5 কুইণ্টেল 1 কুইণ্টেলৰ ওচৰা-ওচৰি হয়। এনেকৈ ইয়াত আহি মিলত পেলাই দিব। মিলত এতিয়া আমি যোৱাকালি ব্লগ চাইছিলে, আৰু এনেকৈ হৈ এই মেটবিলাক বনিব। তাৰপিছত পেজৰ ব্লগ আহি আছে। চাওক কেনেধৰণে এইবিলাক মেট বনিব লাগে, আপোনালোকৰ ব্লগ আহি আছে। এয়াই আছিল আজি ব্লগটো। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিহেতু নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, সিমান জনা হোৱাকৈ নাই। যিমান পাৰিছোঁ ভালকৈ ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যি মোৰ পিছপিনে মেটবিলাক দেখা পাইছে, এই মেটবিলাক ইমান ডাঙৰকৈ কেনেকৈ বনায়, গোটেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। নেক্সট ব্লগ আহি আছে, সকলোৱে চাব। জয় অসম, সকলোৱে ভালে থাকক, ময়ো